এইবাৰ গান গালে কোনে ল'ব কিমান ধন প্ৰতিজন শিল্পীয়ে ধাৰ্য কৰিছে নিজৰ ৰেট জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি সানিধ্য ভূঞালৈকে কাৰ কিমান বাজেট আমি দিম আপোনাক কণ্ঠশিল্পীসকলৰ ৰেট লিষ্ট হাৰ্টথ্ৰব জুবিন গাৰ্গ 8 লাখ টকাৰ পৰা 10 লাখ টকা অংগৰাগ পাপন মহন্ত 8 লাখ টকাৰ পৰা 10 লাখ টকা নীল আকাশ 4 লাখ টকাৰ পৰা 4,50,000 টকা আশ্চৰ্য বৰপাত্ৰ 3,50,000 টকাৰ পৰা 4,50,000 টকা মন্তুমণি শইকীয়া 2,50,000 টকাৰ পৰা 3 লাখ টকা ভৃগু কাশ্যপ 3,50,000 টকাৰ পৰা 4,50,000 টকা বিপিন চাওদাল 2 লাখ টকাৰ পৰা 2,50,000 টকা কুসুম কৈলাশ 3 লাখ টকাৰ পৰা 3,50,000 টকা প্ৰিয়ংকা ভৰালী 2,50,000 টকাৰ পৰা 3 লাখ টকা সুবাসনা দত্ত 2,50,000 টকাৰ পৰা 3,50,000 টকা নাহিদ আফৰিন 2,50,000 টকাৰ পৰা 3,50,000 টকা গীতালী দেৱী 2 লাখ টকাৰ পৰা 2,50,000 টকা শংকুৰাজ কোঁৱৰ 3 লাখ টকা সানিধ্য ভূঞা 1,50,000 টকাৰ পৰা 2 লাখ টকা ৰিদীপ ৰংকিত 2 লাখ টকাৰ পৰা 2,50,000 টকা